আমি তৎকালীনভাৱে আজি মানে XNDB-P যিটো ভেৰিফিকেশ্যন যিটো হোৱা আগৰ দিনত এইখিনি আমি 3 বছৰমান আগতে আমি এইটো কমিটিখন গঠন কৰিছিলোঁ, কিন্তু আমি প্ৰস্তাৱ বা আকাৰে বা মিডিয়া হিচাপে আমি উত্থাপন কৰা নাছিলোঁ। কিন্তু আজিৰ দিনত আমি দেখিলোঁ যে যোৱা UPPL চৰকাৰৰ ওচৰত আমি কিছুমান আমাৰ যিটো কেছ বা ৰিহেবিলিটেশ্যন বা আৰু চাকৰি বাকৰিৰ কথা আৰু জীয়াই থকাৰ কাৰণে যিটো পাব লগা আছিল সেইখিনি আমি এতিয়ালৈকে প্ৰাপ্যটো আমি পোৱা নাই বা সক্ষম হোৱা নাই। সেইকাৰণে আজি এইটো মানে তৎকালীনভাৱে আমি এই কুচুগাঁও IB কমিটি হলত বৈঠকখন কৰিছোঁ। আৰু এই মিডিয়াৰ জৰিয়তে আমি আজিৰ দিনত এইটো মেছেজ দিবলৈ বিচাৰিছোঁ যে আমাৰ আজি ইয়াত 660+ ওপৰত অনলি আমি খোৰা ডিষ্ট্ৰিক্টৰ খেদাৰবিলাক বা সদস্যবিলাক আহি পাইছোঁ, আৰু চিৰাং বাক্সা জিলা ওদালগুৰি তাতো আছে। তাৰ লগত আমি আগন্তুক দিনত মিলিজুলিৰে মানে বহি কাম কৰি যাম। আৰু এই মিডিয়াৰ জৰিয়তে আমি কিছুমান কথাটো ক'বলৈ গৈ আছোঁ যে আমাৰ মাজত যিটো মানে সমস্যাটো মানে এতিয়ালৈকে শেষ হোৱা নাই। সেইকাৰণে আমি আমাৰ মাজত যিটো সমস্যাবিলাক আছে সেইটো শেষ কৰিবৰ কাৰণে আমি হাগ্ৰামা ছাৰ বা আমাৰ যিটো MLA ৰবিৰাম ছাৰ বা EM তাৰ লগতো আমি কথা কিছুমান উত্থাপন ৰাখিছোঁ বা মাতিছোঁ। এতিয়া কিন্তু আজিৰ দিনা যদি এই যিটো BPF চৰকাৰ বা হাগ্ৰামা মহিলাৰী ছাৰ এই ছাৰবিলাকে যদি আমাৰ যিটো মানে সমস্যা আছে যে সমস্যাবিলাক যদি আমাৰ কাৰণে কামবিলাক যদি কৰাই দিয়ে, তেনেহ'লে আমি আগন্তুক দিনত তেখেতৰ লগত থাকি আমি মিলিজুলিৰে কাম কৰিবলৈ যাম বুলি আমি এই মিডিয়াৰ জৰিয়তে মানে বক্তব্য ৰাখিছোঁ। আৰু ইয়াত বিষয়টো আমি এতিয়ালৈকে একো নকওঁ, আমি গোপনীয়াকৈ আমি কথা মানে মেছেজবিলাক দি আছোঁ। চাওঁ আজিৰ দিনত লিডাৰবিলাকৰ লগত কথা কোৱাৰ পাছত কি হয়, তাৰপিছত আমি আগন্তুক দিনত আৰু মিডিয়ালৈ আহিম। এতিয়ালৈকে আমি মেছেজটো এইখিনিয়ে, তাৰমানে আমাৰ যিটো সমস্যা আছে সমস্যাবিলাক মানে আগন্তুক দিনত সম্পূৰ্ণ বা শেষ কৰি দিয়ে, তেনেহ'লে তাৰ লগত আমি মিলিজুলি কাম কৰি যাম।